হে বন্ধুসকল, আজি 31 ডিচেম্বৰ যিহেতু আমি আজি খানা এটা খাম। ধুনীয়াকৈ আহিছোঁ, একদম পথাৰত খৰি বিচাৰি আহিছোঁ। আহি পেলাই বৰ্তমান ঘৰ চৰ বনাই থৈ আহিছোঁ। দেখুওৱা নাইবিলাক এতিয়া গৈ দেখামগৈ ঘৰ চৰ কি ধুনীয়াকৈ বনাইছোঁ। একদম ত্ৰিপাল দি বনাইছোঁ বাৰু, একদম ধুনীয়াকৈ দেখাই আছোঁ। খৰি নিব আহিছোঁ, ইয়াক খৰি চাওক ধুনীয়াকৈ খৰি থৈ দিছোঁ। গম পাইছে, লৈ যাম এতিয়া। খানা হ'ব আজি, তামাম খানা হ'ব একদম। বাই বাই 2022 টাটা। সেয়া আমি বৰ্তমান বহুত কষ্ট কৰি আহিছোঁ। খৰি চৰি ফালি পেলাই একদম এয়া খৰি ফালি পেলাই থৈছোঁ, ভিতৰত খৰি সোমাই থৈছোঁ। এইটো ঘৰ বনাইছোঁ আমি আজি একদম লাষ্ট ডিচেম্বৰ বুলি। আজি খানা খাম। 2000 চনৰ আজি লাষ্ট, 2022 চনৰ আজি শেষটো দিন। আমি ইয়াত খানা খাই ধুনীয়াকৈ বিদায় দিম। ভাল লাগিছে। এয়া হেৰিজন এজন খৰি চৰি বহুত ধুনীয়াকৈ ফালিলোঁ আৰু এতিয়া ধুনীয়াকৈ দেখিছে তম্বুটো। এইটো ইয়াতে আজি ডাঙৰ এটা খানা হ'ব। বৰ্তমান আমি খানা ৰেডি হৈ গ'ল আমাৰ, একদম জেগাত আহি গ'লোঁ চব মানুহ। এতিয়া জুই চুই জ্বলাই দিলোঁ। এই চালক জুই চুই জ্বলাই দিলোঁ ধুনীয়াকৈ। এইফালে আলু কাটা কাটিটো কি কাটি আছা? এটম বম পাকিস্তানৰ কাৰণে এৰি দিম এইটো। এইফালে তেওঁ বিজি মানুহ একদম ভিডিঅ' কৰে। আৰু আমি ৰেডি একদম বহাই দিছোঁ, চব ধুনীয়াকৈ বহাই দিছোঁ একদম মজাকৈ। আজি জানুৱাৰী মানে কাইলৈ জানুৱাৰী 1 তাৰিখ, আজি ডিচেম্বৰ লাষ্ট 2022 চন খেৰি দিলোঁ আজি আমি ধুনীয়াকৈ, হয় নহয়? হা বেটা, হা হাঁহিছোঁ আৰু তাৰ কিবা এটা বলক কেনেকুৱা? এইফালে মোৰ পুলুঙা মাৰিছে তেখেতে হেঙুন। এই ৰান্ধনি আমাৰ এয়া বনাইছোঁ আজি নাগালেণ্ড তৰিকা এটাত। এই বনাইছে স্পেচিয়েল নাগালেণ্ডৰ বোলে তৰিকা, এইটো তৰিকা। এয়া চাউল ধুই থৈছোঁ। মানুহে বেলেগ নহ'লে হ'ল আৰু যে নাগালেণ্ডৰ বনাইছোঁ। এওঁ আচাৰহে খায়, আচাৰহে খায় আকৌ। দিয়ক আমাৰ কৃষ্ণ আগলৈ আহক, তেওঁ আপুনি কিবা এটা কওক। এইফালে আহক। বহুত কষ্ট কৰিছোঁ, এই হাতৰ ধূপ উঠি আছে। আজি খৰি নহয়, কিমান খৰি ফালিলোঁ। এয়া খৰি এডাল জ্বলাম আৰু তাত কিন্তু খৰি ফালিছে, জ্বলিছিলে আকৌ নুমাই গ'ল। খৰি ফালিলে কিন্তু খৰি ফালি পেলাই নিয়ৰত শুকুৱাবলৈ এৰি থৈ গৈছে। এতিয়া আকৌ সি ধুনীয়াকৈ জ্বলিব। এতিয়া মেচটো মাৰিলে ভগৱানকৈ জ্বলি যাব। একদম পেট্ৰলৰ দৰকাৰ নাই। দিয়ক আকৌ নাচি দিয়ক, গান চান নোহোৱাকৈ, গান চান নোহোৱাকৈ নাচি দিয়ক। নাচিব লাগে। অঁ গুড়ি গুড়ি বঢ়িয়া বঢ়িয়া হ'ল দিয়া, সমাপ্ত। বৰ্তমান মানে খানা একদম ধুনীয়াকৈ বন ফায়াৰ কৰি পেলাই ধুনীয়াকৈ এতিয়া খানা গান চান গোৱা ষ্টাৰ্ট হৈছে। কি ধুনীয়াকৈ হ'ব এইজন খানা হৈ গৈছে। এই গান বজাব, এই গান গাব, গীটাৰ বজাব, এওঁ এই গান গাব, এওঁ আৰু গান এতিয়া নুশুনাম গোটেইটো, পাছত আৰু ধুনীয়াকৈ শুনাম, ঢোল চোল চব তাল চাল লৈ শুনাম। এতিয়া ইমানতে শেষ কৰিছোঁ আৰু গান আকৌ শুনাই আছোঁ। চাই থাকক ভিডিঅ'টো, কি ধুনীয়া লাগিব, কি ধুনীয়া ধুনীয়া গান শুনা পাব। আৰু মাংস হৈ গৈছে, মাংস টেষ্ট কৰিব এইজনাই মাংস টেষ্ট কৰিব। এই আমাৰ মিউজিক চিষ্টেম লৈ আহিছে, গান লৈ আহিছে, বক্স লৈ হাতত লৈ আহিছে। এয়া কি ধুনীয়াকৈ মিউজিক চিষ্টেম। এয়া চাওক মাংস আনিছে, টেষ্ট কৰিব ধুনীয়াকৈ। ঐ চান্দন কমাই দে, টেষ্ট কৰিব ল'ৰাই। ভাবিছে ফিডবেকটো দিব ধুনীয়াকৈ ভাবি। ফিডবেক নিমখ কম হৈছে, বাকী ঠিক ঠাকে হৈছে। আৰু ধুনীয়া বনাবলৈ কাৰিকৰ, আৰু ধুনীয়া আকৌ টেষ্ট কৰিম, আৰু ধুনীয়া বনাব লাগিব। অ'কে, জ্বলা কম হৈছে বোলে, ভাল হোৱা নাই এবাৰ, প্ৰথম ফিডবেক ভাল পোৱা নাই, আকৌ বনাব এতিয়া, আকৌ নবনাই, এইখিনিকে মডিফাই কৰিব এতিয়া ধুনীয়াকৈ। এওঁ কৰিব, জ্বলা অলপ দি দিম, ধুনীয়াকৈ মডিফাই কৰি দিব। অঁ এইপিনে হ'ব আমাৰ 10 মিনিট আছে, 10 মিনিট
গেলা দাউদিয়া পিছল বাট য'তে শুনো ঢোলৰ মাত য'তে শুনো পেপাৰ মাত গুৰু গোসাঁই নাথাকে গুৰু গোসাঁই নাথাকে গাত আমি গাঁৱলীয়া কোমৰা এন্ধাৰে ৰাতি বিদ্যুৎ আৰে নাচা জয়া হলে নহ'ব জেৰেঙালৈ লৈ যাব ক'ত কুকুৰা নাচা মেটিয়াতি বান্ধিব এ আমাৰ ভাত হৈ আছে ভাতটো সিজিছে নাই সেইটো চোৱা এই সিজিব ভাত আৰামত ভাত হৈ যাব 5 4 3 2 1 হেপী নিউ ইয়াৰ হেপী নিউ স্বৰ্গ দেউলা চাবতে পদিলে চাবতে পদিলে একে জনাই তোমাক খজিলে তোমাক খজিলে কিহতেনো ভালে বেয়া কিহতেনো ভালে বেয়া Vai, amor,
ঢাকনা নহয় নহয় ঢাকনা একেবাৰে নহয় এইটো এই চোৰ বাচ্চা কিবা এটা কওক এই চাক আমাৰ আকৌ টেষ্ট কৰিবলৈ আহিছে ৰিটেষ্টৰ কাৰণে এবাৰ চবকে টেষ্ট কৰিব দিব মাংস চাটটা দিয়া এই মাংস দেখুৱা এইটো ঢাকনা এই মাংস দেখুৱা এয়া আকৌ টেষ্ট কৰিম অকমান টেষ্ট কৰিম ধুনীয়াকে চাম এফালে অলি চলে মই টেষ্ট কৰি এবাৰ মই কওঁ মোবাইল ভাঙিম ভিডিও নাইকিয়া হ'ব এই এবাৰ পানী কলা দেখা থাক দেখা থাক মই অকণ চাম টেষ্ট কৰি দেখাম তই আৰু অলপ লেট কৰ এবাৰ ধুনীয়া হৈছে সুন্দৰ সুন্দৰ অতি সুন্দৰ চোৱাৰ লক্ষণ বাৰু গম পাওঁ দিয়ক হ'ব দিয়ক গগনা দিহি ঐ লাহৰি গগনা দিহি ঐ গগনা ঐ কিহেৰে বাই
আমাৰ খানাৰ ধুনীয়াকৈ এতিয়া খোৱা বোৱা হৈ গৈছে বিদ্যুৎ এইফালে চোৱা কিবা এটা কোৱা হয় আমাৰ খানা বৰ্তমান হৈ গ'ল খাই আছোঁ এতিয়া আমাৰ সামৰণি মাৰিলোঁ আৰু ভাত পানী খাই পেলাই আৰু আমি বহিছোঁ খাবলৈ আৰু নতুন বছৰ শেষ হৈ গ'ল এতিয়া 1 তাৰিখ সোমাই গ'ল আমি 1 তাৰিখে খাইছোঁ বাৰু খানাটো আমাৰ যোৱা বছৰ পৰাই চলি আছিলে এই বছৰ শেষ হৈছে হে প্ৰচেষ্টাটো যোৱা বছৰৰ পৰাই হৈ আছিলে এই বছৰ সমাপ্ত হৈছে এয়া ভাত ধুনীয়াকৈ খাম একদম মাংস শেষেই হৈ গ'ল বাৰু টাটা বাই বাই গুড নাইট